ব্ৰহ্মপুত্ৰ নদীত বিপদৰ সৈতে আকৌ এগৰাকী যুৱতী। আজি পুৱা ব্ৰহ্মপুত্ৰ নদীৰ সমীপত এগৰাকী যুৱতীয়ে ফটো তুলি থকাৰ সময়তে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। মোবাইল ফোনত কিছু মুহূৰ্ত বন্দী কৰিবলৈ চেষ্টা কৰি থাকোঁতেই নদীত পৰিল এইগৰাকী যুৱতী। সৌভাগ্যক্ৰমে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে SDRF জৰুৰীকালীন অৱস্থাৰ প্ৰতি দ্ৰুত সঁহাৰি জনায়। তেওঁলোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু সফলতাৰে যুৱতীগৰাকীক নদীৰ সোঁতৰ পৰা উদ্ধাৰ কৰে। এতিয়া শুনিবলৈ পোৱা মতে যুৱতীগৰাকী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত আছে।